এই বিষয়ত মই সদৌ অসম নাটযোগী পৰিষদৰ সভাপতি মহোদয় অৰ্থাৎ অধ্যক্ষ মহোদয়ক বেণুধৰ নাথ ডাঙৰীয়াক আমি স্বাগতম জনাইছোঁ বৰপেটা জিলা নাটযোগী পৰিষদৰ পৰা। তেখেতে আমাৰ প্ৰজন্ম যিখিনি আমাৰ প্ৰজন্ম আছে শক্তিশালী কৰাৰ কাৰণে যিখিনি খেল সামগ্ৰীৰ দোকান ধৰিলে আমি তাৰ কাৰণে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। আমি আশাবাদী ইয়াৰ পিছতো যাতে আমাৰ প্ৰজন্মকে আগুৱাই নিয়াৰ কাৰণে বিভিন্ন ধৰণে আমাক সহায় কৰে তাৰ কাৰণে তেখেতক বিনম্ৰ আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ। সামগ্ৰী আমাৰ ধৰক ফুটবল দিছে, খেল সামগ্ৰী দিছে, ফুটবল দিছে, ভলীবল দিছে, নেট দিছে, জাৰ্চি দিছে, এনে বিভিন্ন ধৰণৰ সামগ্ৰী বস্তু দিছে। মই বহুত নিশ্চিতভাৱে উৎসাহিত হ'ব। আৰু ল'ৰাখিনিক মই যিখিনি ল'ৰাখিনি প্ৰশ্ন কৰিছোঁ, ল'ৰাখিনি কৈছে ছাৰ আমি ইয়াৰ পাছত নিশ্চিতভাৱে ইয়াৰ দ্বাৰা আমি নাথ জনগোষ্ঠীৰ পৰিষদৰ যিখিনি পাইছোঁ তেখেতৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ আৰু আমি আগবাঢ়ি যাম। খেল ধেমালিৰ লগতে অন্যান্য ছাইডত আমি আগবাঢ়ি যাম বুলি আমি কথা দিছোঁ, প্ৰতিজ্ঞাবদ্ধ হৈছে সিহঁতে। আৰু আজিৰ পৰা সিহঁতে নিশ্চিতভাৱে ভূমিকা ল'ব বুলি আশাবাদী। হয়, আমি নিশ্চয় বহুত উৎসাহিত। আমি আজি দুটা ফুটবল টিম, দুটা ভলীবল টিমৰ জাৰ্চি, বল, নেট এই ধৰণৰ বিভিন্ন খেলৰ সামগ্ৰী আমি ষ্টুডেণ্ট ছাত্ৰসকলৰ মাজত বিতৰণ কৰিলোঁ। আমি এইখিনি আমি 2023-24 বৰ্ষৰ আমাৰ যিটো অসম চৰকাৰে নাটযোগী ডেভেলপমেণ্ট কাউন্সিলৰ অনুদান দিছিল তাৰ পৰা আমি এইখিনি সৰভগৰ বা বৰপেটা জিলাৰ ভিতৰত আমি বিতৰণ কৰিলোঁ। লগতে আমি উৎসাহিত হয় যদিও আমি চৰকাৰৰ প্ৰতি আমাৰ বিনম্ৰ এটা অনুৰোধ আছে। আমাক যিখিনি পইচা দিছে আমাৰ বৃহৎ 40 লাখ নাথ জনগোষ্ঠী মানুহৰ মাজত সেইখিনি দিয়ে চাফিচিয়েণ্ট নহয়। আমি কমচে কম মিনিমাম 1000 কোটি টকা যদি প্ৰতি বছৰে আমাক অনুদান আগবঢ়ায়, এইটো আমি আপোনালোকৰ চেনেলৰ থ্ৰুদি চৰকাৰলৈ এটা অনুৰোধ পঠাম। আমি বহুত অনগ্ৰহৰ, বহুত পিছপৰা আমাৰ বহুত মানুহ ব্যক্তি ল'ৰা ছোৱালী আমাৰ নিবনুৱা হৈ পৰি আছে। তেওঁলোকৰ সংস্থাপন, আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমাৰ পুথিভঁৰাল নাই, আমাৰ তেনেকুৱা সমূহীয়া টিউচন ঘৰ নাই, য'ৰ পৰা নেকি আমি জাতিটোক আগবঢ়াই নিয়াৰ সপোন দেখা পাম বা এখোজ আগবঢ়াই দিব পাৰিম। সেই ধৰণৰ পদক্ষেপবিলাক লোৱাৰ কাৰণে নিশ্চয় চৰকাৰে আমাৰ কাউন্সিলৰ লগত সহযোগ কৰিব, আগবাঢ়ি আহিব আৰু অদূৰ ভৱিষ্যত আমাক যথেষ্ট পৰিমাণে অনুদান আগবঢ়াব।